চিকিৎসালয় নহয় যেন এখন সুন্দৰ পাৰ্কহে এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত গঢ়িলে শিশু উদ্যানৰ লগতে সুন্দৰ পৰিৱেশ। আজি আনুষ্ঠানিকভাৱে মুকলি কৰিলে শিশু উদ্যান, কাৰ্যালয়, জিৰণিচৰা, লেবৰেটৰী আদি কেইবাটাও কক্ষ। চৰকাৰী ধনেৰে নহয়, ছয়বাৰী চাহ বাগানৰ স্বত্বাধিকাৰী সুদীপ্তা চান্দাই আগবঢ়ালে এই ধন। হয়, এই সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে ধুবুৰী জিলাৰ সীমান্তৱৰ্তী এলেকা কোকৰাঝাৰ জিলাৰ থুলমৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত। ডক্টৰ আটোৱাৰ ৰহমানৰ একান্ত চেষ্টা আৰু স্থানীয় ৰাইজৰ সহযোগিতাত এই বৃহৎ সফলতা অৰ্জন কৰা দেখা গ'ল। উল্লেখযোগ্য যে যি সময়ত চৰকাৰী চিকিৎসালয়সমূহ লেতেৰা পৰিৱেশৰ বাবে মানুহে সোমাব নোৱাৰা অৱস্থা হৈছে, ঠিক তেনে সময়ত এক ব্যতিক্ৰমী ৰূপত গঢ়ি তুলিলে থুলমৰাৰ এখন চিকিৎসালয়। চিকিৎসা কৰ্মীসকলৰ লগতে স্থানীয় ৰাইজেও আনন্দিত আৰু গৌৰৱান্বিত হোৱা দেখা যায়। চাপৰৰ পৰা মুন্না আহমেদৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ 30। আমার আমন্ত্রিত অতিথি এসপি কোকরাঝার মাননীয় শ্রীযুত প্রত্যেক দ্বীপ আমার মহোদয় উপস্থিত রয়েছে। এসপি কোকরাঝার মাননীয় শ্রীযুত প্রত্যেক দ্বীপ রূপে আমার মাজত উপস্থিত হয়েছে। বৰ ধুনীয়া পৰিৱেশ। আমাৰ যেতিয়া হস্পিটেললৈ মানুহ আহে, এটা ষ্ট্ৰেছত আহে যে কাৰোবাৰ অসুখ হৈছে, কি হ'ব আগলৈ, যেতিয়া এনভাইৰনমেণ্টটো ধুনীয়া হয়, ধৰক ইয়াতে চিলড্ৰেনছ পাৰ্ক আছে, বহুত ল'ৰা ছোৱালীও আহে, সিহঁতে আহি খেলিব পাৰিব, তেওঁলোকে মেণ্টেলি এটা ল'ৰা ছোৱালীয়ে হওক, গাৰ্ডিয়ানে হওক, দে ফিল দ্য চেন্স অফ ইজ আৰু ছেটিছফেকশ্যন যে আহিছে, আহি পেলাই এটা ভাল পৰিৱেশত আছে। আৰু মই ইনচাৰ্জক মানে বিশেষকৈ হি ডিজাৰ্ভছ এপ্ৰিচিয়েশ্যন যে তেখেতে লোকেল কণ্ট্ৰিবিউশ্যন CSR ফাণ্ড দি ধুনীয়াকৈ ইয়াতে এটা বঢ়িয়া চাফা পৰিৱেশ এটা গঢ়ি তুলিছে। চিলড্ৰেনছ পাৰ্ক আছে ইয়াতে, অফিচটোও ধুনীয়া কৰিছে। তো এনেধৰণে প্ৰত্যেকখন হেল্থ চেণ্টাৰতে আমি এনেধৰণৰ ব্যৱস্থা কৰিলে এটা মানে ডেট উইল ক্ৰিয়েট আ নিউ কাইণ্ড অফ এটা নতুন वेटिंग रूम है, पेशेंट्स वेटिंग रूम। इसका इनॉग्रेशन के लिए आज यहाँ पे आज विज़िट करना हुआ और डॉक्टर साहब ने बहुत ही सुंदर तरीके से यहाँ पे सारी चीज़ें दिखाई। हमारे जॉइंट डायरेक्टर साहब भी है, सुपरिटेंडेंट साहब भी हैं, प्लस जो सारे मैनेजमेंट के यहाँ पे लोग हैं जिनके मदद से ये सारा चीज़ जो है संभव हो पाया है। और ये देख के बहुत अच्छा लगा कि पब्लिक एंड गवर्नमेंट ये इकट्ठा मिलके ऑफिसर्स का इंटेंशन अगर अच्छा हो एंड पब्लिक भी जब ओनरशिप लेती है किसी चीज़ की, तब इकट्ठा मिलके जिस तरीके से बहुत सुंदर यहाँ पे एक तरीके का एनवायरनमेंट बना हुआ है, तो बहुत पॉजिटिव एनवायरनमेंट है। एंड मैं आशा करता हूँ এখানে করে দিছি আপনি এটা আপনার সকলের গেন হবে, ওই থেকে যত লোক আছে তারাই পাবে। এটাই হচ্ছে মেন জিনিস, আর কিছু না। যখন আইছিলাম একটা ছোট্ট ঘর ছিল, আজকে থেকে 6 বছর 7 বছর আগে। এখন যেটা আছে করতে করতে হয়ে গেল আস্তে আস্তে। তো এইটা আরও বড় হোক, আমি আরও লেবার রুম সব করে দিতেছি, আপনারা সকলে গেন করবেন, লোকের লোক। এটাই হচ্ছে আইডিয়া। বাস বাগানের লোক আসে, লোকের লোকও আসে, এভরি সকলে বেরিয়ে যায়। এটাই থাকলেই এটা আর কি বলবো।